Hi everyone. কলিতা এবিসি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আমি ইয়াৰে আগৰ ভিডিঅ'ত মানে আমি পূৰণ কৰাৰ মাল্টিপ্লিকেশ্যন কৰাৰ মানে ইজি ট্ৰিক চাইছিলো মানে এশৰ ওচৰা-ওচৰি নাম্বাৰ হয়নে মানে এশতকৈ কম যেনে 98 97 96 আৰু বা এশৰ ওপৰৰ নাম্বাৰ মানে 102 104 105 এনেকুৱা নাম্বাৰৰ আমি অতি সহজতে কেনেকৈ মাল্টিপ্লাই কৰিব পাৰি আমি সেইটো চাইছিলো। আজি বন্ধু বান্ধৱীসকল ইয়াতে এই শৰ্টকাট ট্ৰিক্সত আজি আমি চাম মানে 2 ডিজিটৰ মাল্টিপ্লিকেশ্যনে মানে সাপোজ যদি এনেকুৱা নাম্বাৰ হয় 32 21 মানে 2 ডিজিটৰ যিকোনো নাম্বাৰে নহওক কিয় অতি সহজতে আমি কেনেকৈ পূৰণ কৰিব পাৰো মানে শৰ্ট ট্ৰিক্স লগাই মানে আমাৰটো এনেকুৱা নহবও পাৰে হয়নে আমি যেতিয়া আমি এক্সামত বহো আমাক যে প্ৰত্যেকবাৰে যে 100 ওচৰা-ওচৰি নম্বৰ আমি পাম তেনেকুৱা নহবও পাৰে গতিকে মানে যদি আমি এক্সামৰ বহি থকা সময়ত মানে এনেকুৱা ধৰণৰ ডিজিটেল মাল্টিপ্লিকেশ্যন ওলাই অতি সহজতে আমি কেনেকৈ উলিয়াব পাৰো আমি সেইটো চাম গতিকে ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'ব গৈছে আপোনালোকে শেষলৈকে চাব প্লাছ আমি আজি যোগ কৰাৰো এটা আমি টেকনিক চাম মানে ইজি ট্ৰিক চাম আপোনালোকে হয়তো ভাবিছে যে যোগ কৰাৰনো আকৌ কি টেকনিক থাকিব পাৰে কাৰণ যোগটো সবেই জানে একদম সহজ মই কাম আপোনালোকক অলপ হ'লেও আপোনালোকৰ সহজ যেন লাগিব যদি এনেকুৱা ডিজিটেল মাল্টিপ্লিকেশ্যন কৰিব লগা হয় 2 ডিজিট কেনেকৈ কৰিম আপোনালোকে প্ৰথমতে টেকনিকটো চাই ল'ব প্ৰথমতে আমি কি কৰিম এই দুটা মাল্টিপ্লাই কৰিম হয়নে 1 2 গুণ 2 তাৰপিছত কি কৰিম আমি এই দুটা মাল্টিপ্লাই কৰিম 1 3 গুণ 3 দেন এই দুটা মাল্টিপ্লাই কৰিম আৰু তাৰপিছত দুটা প্লাস কৰি দিম মানে 1 3 গুণ 3 দেন 2 2 গুণ 4 4 3 7 আমি এটা 7টো পাতিম নেক্সট এই দুটা মাল্টিপ্লাই কৰিম 2 3 গুণ 6 এইটোৱে হ'ব উত্তৰ হয়নে একদম ইজি আমি আৰু এটা চাই লওঁ আপোনালোকে চাই থাকিব সাপোজ 43 দেন 24 2 ডিজিটৰ যিকোনো নাম্বাৰে নহওক কিয় একদম সহজতে আপোনালোকে উলিয়াব পাৰিব কি কৰিব লাগিব আমি প্ৰথমতে এই দুটা মাল্টিপ্লাই কৰিব লাগিব 7 3 গুণ 12 12 2 হাতত 1 ৰাখিম আমি দেন কি কৰিম এই দুটা মাল্টিপ্লাই কৰিম 4 4 গুণ 16 হয়নে প্লাস এই দুটা মাল্টিপ্লাই কৰিম 2 3 গুণ 6 16 6 22 এই হাতৰ একটো হেতে হয়নে 23 23ত আমি 3 পাতিম এবাৰ 2টো হাতত ৰাখিম নেক্সট কি কৰিম এই দুটা মাল্টিপ্লাই কৰিম 2 4 গুণ 8 8 2 10 এইটোৱে হ'ব এনসার মানে এটা লাইনতে আপোনালোকৰ এনসারটো ওলাই যাব আমি যেটো ট্ৰেডিশনাল হিচাপত আগতে কৰিছিলো মানে সেইটো মানে একে মাল্টিপ্লাই কৰিব লাগে নেক্সট পিছত আকৌ প্লাস কৰিব লাগে গতিকে সেইটো অলপমান দীঘলীয়া প্ৰসেস যেন লাগে আপোনালোকে চাব এইটোও কৰি চাব সেইটোও কৰি চাব যেটো সহজে আপোনালোকে সেইটোতে কৰিব কিন্তু মোৰ এইটোত অলপমান মানে টাইম কনজিউম অলপ কম হয় যেন লাগে আপোনালোকে চাবচোন কৰি পেলাই আৰু এটা কৰি চাইছো সাপোজ 63 দেন 42 আমি কেনেকৈ কৰিম প্ৰথমে আমি এই দুটা মাল্টিপ্লাই কৰিম হয়নে 2 3 গুণ 6 নেক্সট কি কৰিম এই দুটা মাল্টিপ্লাই কৰিম 6 2 গুণ 12 দেন 7 3 গুণ 12 এই দুটা প্লাস কৰি দিম 12 12 24 24ত আমি 4টো লিখিম 2টো আমি হাতত ৰাখিম হয়নে নেক্সট 4 6 গুণ 24 24 2 26 এইটো হ'ব এনসার হয়নে এটা লাইনতে এনসারটো ওলাই যায় গতিকে আপোনালোকে প্ৰেক্টিস কৰিব মানে একচুয়ালি কি হয় আমি আগতে যেটো পদ্ধতিত কৰিছিলো সেইটো আমাৰ একচুয়ালি মাইন্ডত সোমাই গৈছে গতিকে আমি এইটো সোমাব লাগিলে আমি এইটো প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে এতিয়া আৰু এটা চাইছো লাষ্ট আমি 3 দেন সাপোজ 42 একে 2 3 গুণ 6 হয়নে এই দুটা মাল্টিপ্লাই নেক্সট 8 2 গুণ 16 প্লাস 7 3 গুণ 12 হয়নে 6 2 8 একে একে 2 28 28ৰ আমি 8টো পাতিম 2টো হাতত ৰাখিম নেক্সট 8 4 গুণ 32 32 2 34 হয় না ইজি আমি আগতে যেনেকৈ কৰিছিলো আগত যেটো আমাৰ ট্ৰেডিশনাল টেকনিক হয় আমি কেনেকৈ কৰিছিলো আমি 83 42 প্ৰথমতে আমি এই দুটা মাল্টিপ্লাই কৰো 2 3 গুণ 6 দেন 8 2 গুণ 16 নেক্সট 7 3 গুণ 12 2 হাতে 1 দেন 8 4 গুণ 32 32 একে 33 তাৰপিছত আমি আকৌ প্লাস কৰিছিলো 6 6 2 8 3 1 4 দেন 3 3 4 8 6 এনসারটো তো সেইটোৱে ওলাব লাগিব হয়নে কিন্তু এইটো অলপমান দীঘলীয়া যেন লাগে কিন্তু এইটোত কৰিলে মানে কি অলপমান সহজ যেন লাগে মোৰ গতিকে আপোনালোকে চাব আপোনালোকে যেটোতে সহজ পায় সেইটোতে কৰিব এইবাৰ আমি এবাৰ অতি সহজতে যোগ কেনেকৈ কৰিব পাৰি আমি তাৰে টেকনিক চাম আপোনালোকে যদি বুজি পাইছে প্লাস ইনফৰ্মেটিভ পাইছে ভিডিঅটো প্লিজ লাইক কৰি দিব আমি এটা যোগ কৰাৰ অতি সহজতে কেনেকৈ কৰিব পাৰি সেইটো চাম সাপোজ এনেকুৱা নাম্বাৰ ললো 698 প্লাস
765 আমি আগতে কেনেকৈ কৰিছিলোঁ আমি আগতে কৰাটো ইজি কিন্তু মই যেটো দেখুৱাম হেতু অলপ অলপ ইয়াতকে আপোনাৰ মানে টাইম সেভ হ'ব যেন লাগে আৰু আপোনালোকেও নিশ্চয় অলপ সহজ পাব চাই থাকিব 698 দেন প্লাস 765 আমি কেনেকৈ কৰিছিলোঁ 8 5 13 3 7 1 দেন 9 6 15 হয়নে 15 1 16 6 7 1 নেক্সট 7 6 13 1 14 এইটো आंसर আমি এতিয়া ইয়াতে কেনেকৈ কৰিম চাই থাকিব আপোনালোকে এই যেটো 6 আছে আৰু 7 আছে আমি দুটা প্ৰথমে প্লাস কৰিম হয়নে 6 7 13 আমি 13 তো লিখিম নেক্সট কি কৰিম আমি এই দুটা প্লাস কৰিম 9 আৰু 6 9 6 15 আমি কি কৰিম এই তিনিটো তলত একটো পাতিম দেন পাঁচটো পাতিম নেক্সট আমি এই দুটা প্লাস কৰিম 8 যোগ 5 8 5 13 সেই একে ধৰণতে পাঁচৰ তলত একটো নেক্সট 3 দেন আমি কিটা প্লাস কৰি দিম 3 5 1 6 3 1 4 1 1460 ওলাইছে না একে आंसर লাগিছে না অলপ হলেও সহজ কাৰণ ইয়াতে কেৱল দুটা ডিজিটৰে খেলা চাই থাকিব আপোনালোকে আৰু কৰি আছো মই এটো অলপ হলেও আপোনালোকৰ সহজ লাগিব মোৰ বোধেৰে আৰু এটা লৈছো এনেকুৱা ধৰণৰ সাপোজ এবাৰ 4 ডিজিটল লৈছো সাপোজ 9764 plus 4878 কেনেকৈ কৰিম এইটো আৰু এইটো প্লাস কৰিম 9 4 13 নেক্সট এইটো আৰু এইটো প্লাস কৰিম 8 7 15 নেক্সট এইটো আৰু এইটো প্লাস কৰিম 6 7 13 আমি 3 পাঁচৰ তলত একটো পাতিম 13 নেক্সট এইটো আৰু এইটো প্লাস কৰিম 8 4 12 হয়নে নেক্সট আমি প্লাস কৰি দিম 2 3 1 4 5 1 6 3 1 4 1 এইটো হ'ব आंसर হয়নে আমি যেটো ট্ৰেডিশনাল হিচাপত কৰিছিলো তেনেকৈ কৰিবও পাৰো আমি টান নহয় হয়নে কিন্তু এইটো বেছি সহজ যেন লাগে কাৰণ আমি এটা যদি কৰো এইটোৱে যদি কৰো আমি হাতত ৰাখিব লাগিব হয়নে চাবচোন আমি মানে কেনেকৈ কৰিম আগত আমি যেটো টেকনিকত কৰিছিলো আমি এটা প্লাস কৰি দিব লাগিলে 4878 28 12 2 7 1 7 6 13 1 14 4 7 1 8 7 15 1 8 7 15 হয়নে 15 1 16 6 7 1 9 4 13 1 14 14642 आंसरটো হেতুই ওলাব কিন্তু এটোত অলপ হলো আপোনালোকে সহজ পাব আপোনালোকে যেটোৱে মানে কমফৰ্টেবল লাগে হেতুৱে কৰিব কিন্তু মোৰ এটো অলপ সহজ যেন লাগে আৰু এটা চাইছো লাষ্ট 4 ডিজিটৰ নাম্বাৰ লৈছো 7698 plus 3861 এনেকুৱা নাম্বাৰ কি কৰিম আমি এইটো আৰু এইটো প্লাস কৰিম 7 3 10 হয়নে নেক্সট এইটো আৰু এইটো প্লাস কৰিম 8 6 14 নেক্সট এইটো আৰু এইটো প্লাস কৰিম 9 6 15 নেক্সট এইটো আৰু এইটো প্লাস কৰিম 8 1 9 ইয়াতে এটা কিন্তু কথা এই 8 1 9 আমি সিঙ্গেল ডিজিট পাইছো আমি বাকি কেইটাত আমি ডাবল ডিজিট পাই আছো হয়নে ইয়াতে আমি সিঙ্গেল ডিজিট যেতিয়া পাম আমি কিন্তু অকল 9 লিখিব নোৱাৰো মানে এই পাঁচৰ তলত আমি 9 লিখিব নোৱাৰো এটো হলে আমাৰ ভুল হ'ব আমি কি কৰিব লাগিব ডাবল ডিজিটতে আমি লিখিব লাগিব আমি আগত 0 এটা লগাই দিব লাগিব মানে 09 হয়নে আৰু এই 0 টো পাঁচৰ তলত আহিব 0 দেন 9 তাৰ পিছতে আমি প্লাস কৰিম আৰু তেতিয়াই শুদ্ধ হ'ব মানে 9 5 4 1 5 1 1 এইটো হ'ব आंसर হয়নে একদম ইজি গতিকে আশা কৰিছো আপোনালোকে বুজি পাইছে সো যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক কৰি দিব প্লাস চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লাস শেয়াৰ কৰিব হয়নে যাতে সকলোৰে সহায় হয় প্লাস যেটো বেল আইকন আছে হেতু অল কৰি ৰাখিব যাতে নটিফিকেশন বিলাক আপোনালোকে পাই থাকে সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই